আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেল টেকনিকেল বয় আসাম চেনেলটোলৈ আজিৰ ভিডিঅ'ত আপোনালোকে বহুত এটা একদম ইউজফুল একদম আৰ্নিং এপৰ ভিতৰত কম সেই এপটো হৈছে ফৰফান এপ ফৰফান এপটো আপোনালোকে এটা ভিডিঅ'ত চাই পেলাই আপোনালোকে এটকা পাব যিটো আগতে আপোনালোকে এটা ভিডিঅ'ত চাই পেলাই 50 পইচা ইনকাম কৰিবলৈ পাৰিছিল কিন্তু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এটকা ইনকাম কৰিব পাৰিব তেতিয়াহ'লে মই ফৰফান এপটো অপেন কৰি লৈছোঁ অপেন কৰাৰ পিছত আপোনালোকৰ ইয়াত আপোনালোকে দেখিবলৈ পাব হোমত আপোনালোকে দেখিবলৈ পাব ইয়াত ভিডিঅ' কেইটামান ভিডিঅ' আপোনালোকে দেখিবলৈ পাব ভিডিঅ' আপোনালোকে ইয়াৰ ভিতৰত ভিডিঅ' এটা আপোনালোকে চাব লাগিব মই দেখুৱাই দিছোঁ ভিডিঅ'টো মই অপেন কৰি লৈছোঁ মই কোনোবা এটা ভিডিঅ' অপেন কৰি লৈছোঁ দেখিবলৈ পাইছে এই ভিডিঅ'টো মই অপেন কৰি লৈছোঁ আপোনালোকে ইয়াত এটা ইণ্টাৰভিউ দেখিবলৈ পাব মই দেখুৱাই দিছোঁ ইয়াত এটা ইণ্টাৰভিউ পাব হোৱাটছআপ যিটো এটকা বুলি লিখি থোৱা আছে যিটো আগতে মোৰ ফৰফান এপটো মোৰ ডিছক্ৰিপশ্যনৰ লিংক ডাউনলোড কৰি ল'ব তেতিয়া আপোনালোকে এটকা ইনকাম কৰিব পাব যিটো বেলেগৰ পৰা আপোনালোকে ডাউনলোড কৰি আপোনালোকে 50 পইচা আপোনালোকে ইনকাম কৰিব পাৰিব এটা ভিডিঅ'ত মাত্ৰ 50 পইচা কিন্তু মোৰ ভাগৰ ডিছক্ৰিপশ্যনৰ লিংকটো আপোনালোকে এটকা ইনকাম কৰিব পাৰিব তেতিয়াহ'লে আপোনালোকে হোৱাটছআপ বুলি এইটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত এইটো ডাউনলোডিং প্লিজ ৱেইট কৰিব অকণ ৱেইট কৰিব হোৱাটছআপটো অকণ অপেন হ'ব অপেন হোৱাৰ পিছত আপোনালোকৰ হোৱাটছআপ ফ্ৰেণ্ডৰ আপোনালোকে শ্বেয়াৰ কৰি দিব মাত্ৰ এজনলৈ শ্বেয়াৰ কৰি দিব আপোনালোকৰ ৰ'ব তাৰে আগত মই এটা প্ৰুফ দেখুৱাই লওঁ মোৰ একাউণ্টত মোৰ কিমান আছে দেখিবলৈ পাইছে মোৰ একাউণ্টত আছে এতিয়া 55 টকা 18 পইচা 55 টকা 18 পইচা আপোনালোকে মোৰ বেলেঞ্চ দেখিবলৈ পাইছে মই এতিয়া আপোনালোকে এটা ভিডিঅ' শ্বেয়াৰ কৰি মই ইয়াত 56 টকা ইনকাম দেখুৱাই দিম এটকা আপোনালোকে ইয়াত বহাই দিম চাব তেতিয়াহ'লে মই আপোনালোকৰ সেই ভিডিঅ'টোলৈ যাব লাগিব পুনৰবাৰ আপোনালোকক হোৱাটছআপৰ ফ্ৰেণ্ডলৈ এটা শ্বেয়াৰ কৰি দিব সেই ভিডিঅ'টো মই এজনলৈ পঠিয়াই দিছোঁ মই এজনক পঠিয়াই দিয়াৰ পিছত আপোনালোকৰ ইয়াত এটা ইণ্টাৰভিউ যেনেকৈ হোৱাটছআপত ভিডিঅ' পঠিয়াই বা ফটো পঠিয়াই এনেকৈ এটা ইণ্টাৰভিউ পাব দেখিবলৈ পাইছে এই ভিডিঅ'টো মই ইয়াত পঠিয়াই দিছোঁ ভিডিঅ'টো দেখিবলৈ পাইছে অলপ গৈ আছে তাৰপিছত আকৌ আপোনালোকে বেক যাব লাগিব একদম ফৰফান এপটোলৈ আপোনালোকে ফৰফান এপটোত যোৱাৰ পিছত আপোনালোকে দেখিবলৈ পাব এটা ইণ্টাৰভিউ এটকা দেখিবলৈ পাইছে এনেকুৱা এটা আপোনালোকে দেখিবলৈ পাব এটকা বুলি এতিয়া মই এতিয়া আপোনালোকে বেলেঞ্চ দেখুৱাম কিমান পইচা এড হৈছে দেখিবলৈ পাইছে মোৰ ইয়াত কিমান পইচা এড হ'ব দেখিবলৈ পাইছে মোৰ বেলেঞ্চ এতিয়া 56 টকা হৈ গৈছে এতিয়া 56 পইচা হৈ গৈছে মোৰ 56 18 পইচা হৈ গৈছে মোৰ ভাগৰ বেলেঞ্চত আপোনালোকে এই পইচাটো আপোনালোকে বেংক আপোনালোকে পেটিএমলৈ কেনেকৈ নিব তেতিয়াহ'লে আপোনালোকে ইয়াত অপশ্যন পাব উইথড্ৰ বুলি এটা অপশ্যন পাব এই অপশ্যনটো আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে যেতিয়া 200 টকা আপোনালোকে ইনকাম কৰিব তেতিয়া আপোনালোকে পেটিএমলৈ আপোনালোকে ইয়াত পঠিয়াব পাৰিব পেটিএম নাম্বাৰটো দি আপোনালোকে পেটিএমলৈ পঠিয়াই দিব পাৰিব মাত্ৰ মিনিমাম বেলেঞ্চ আপোনালোকৰ 200 টকা হ'ব মোৰ এতিয়ালৈকে 200 টকা হোৱা নাই মই 200 টকা কৰি আপোনালোকৰ আৰু এটা ভিডিঅ' বনাম মই পেটিএমলৈ কেনেকৈ ট্ৰান্সফাৰ কৰোঁ সেই এপটো ৰিয়েল এপ কাৰণ কোনো ফেক নহয় এইটো সকলোকে পইচা দি আছে আপোনালোকৰ ইয়াৰ ভিডিঅ' আপোনালোকে আৰু অলৰেডি ইউটিউবত দি থোৱা আছে কিন্তু অসমীয়াত মই আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ তেতিয়াহ'লে মোৰ ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব লগতে